হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ব্লগ লৈ। দোকানখন খুলি ল'লোঁ, ইমান গৰম, বাপৰে বাপ। তাৰপিছত আকৌ কাষ্টমাৰ আহিলে, এয়া কাপোৰ দি গ'ল চিলাবৰ কাৰণে। এতিয়া ভাবিছোঁ কাপোৰখিনি চিলাই লওঁ আৰু চাই থাককচোন, কাপোৰখিনি চিলাই লওঁ। তাৰপিছত এতিয়া মেচিনত বহোঁ আৰু গুলি চুলি লগাই লওঁ। এতিয়া মেচিনত বহি কাপোৰ চিলাম। তাৰপিছতে মই আজি চুলিখিনি ফনোৱা নাছিলোঁ, মানে ধুই আহিয়ে তেনেকৈ বান্ধি থৈছিলোঁ আৰু ফনোৱা নাছিলোঁ। তাৰপিছত চুলিখিনি ফনি কৰি ল'লোঁ। চুলিৰ অৱস্থা নাইকিয়া হৈ গৈছে একদম। তাৰপিছত এতিয়া হৈ গ'ল ফনি কৰা। ফনি কৰি উঠিলোঁ মই এতিয়া চুলিখিনি। গৰম বাপৰে। যোৱাকালি মানে আব্বাই লেটুক আনিছিলে গধূলি। গধূলি আনিলে যিহেতু থৈ দিয়া আছিল, এতিয়া ভাবিছোঁ লেটুককেইটা খাই লওঁ।